বহুত আছে ইয়াতে আপোনালোকে চাব পাৰে বহুত ঠাইৰ পৰা মানুহৰ আগমন হৈছে পুৰীলৈ আৰু বহুত ঠাইৰ পৰা মানুহ এনেকৈ আহি থাকে চাব পাৰে আমি এতিয়া টেম্পু বিচাৰি আছোঁ টেম্পু পাই কিনে তাৰপিছত আমি এতিয়া ৰুমলৈকে যাম আৰু ফাইনেলি আমি 200ত লৈ ল'লোঁ আৰু কিবা কয় চ' ডেষ্টিনেশ্যন পাম আৰু আমি চ' ফাইনেলি ৰুম লোৱা হৈ গ'ল আৰু পাৰ ডে কিমানকৈ কৈছে 1200 চ' পাৰ ডে ইয়াৰ চাৰ্জ হৈছে 1220 টকা কৰি পাৰ ডে আৰু আমি 3 তাৰিখলৈকে থাকিম ইয়াতে চ' ৰুমটো ঠিক হৈ গ'ল কিন্তু এতিয়া অলপ ফ্ৰেছ হৈ কিনে আমি বাহিৰত গৈ কিবা কিবি খাই তাৰপিছত আমি সন্ধিয়ামানতহে আমি অলপ ফুৰিব ওলাম ফ্ৰেছ হ'লোঁ আৰু এতিয়া অলপ বাহিৰৰ পিনে ওলাই যাওঁ চাওঁ ক'ত কি কৰিব পাৰি আৰু আপোনালোককো দেখাই থাকিম ক'ত ক'ত যাবৰ কাৰণে ভাল ক'ত এতিয়া এইখিনি সময়খিনি ক'ৰ যোৱাৰ কাৰণে বেছি বিশেষকৈ ভাল হয় তো বলক তো এতিয়া আমি অলপ বাহিৰৰ পিনে ওলাই গৈ আছোঁ আৰু কিবা কিবি খাই কিনে সাগৰৰ পিনে অলপ ওলাই যাম আৰু আমি বৰ্তমান আহিলোঁ সাগৰৰ পাৰত আৰু সন্ধিয়া বজাৰ হয় তো আজি প্ৰথম দেখিলোঁ বহুত ভিৰ আমি লাষ্ট টাইম যেতিয়া আহিছিলোঁ ইমান ভিৰ দেখা নাছিলোঁ তো আপোনালোকে চাব গৰম তেল কেনে লাগিল আৰতি চাই থাকে অলপ টাইম প্ৰথমবাৰৰ কাৰণে এটা নতুন অভিজ্ঞতা হৈছে ভাল লাগিছে আগতে আহি পোৱা নাছিলোঁ এই মুহূৰ্তটো উপভোগ কৰি বহুতেই ভাল লাগিল তো এতিয়া কি প্লেনিং এতিয়া ডিনাৰ কৰিম অকণমান ঘূৰি মেলি ডিনাৰ কৰিম তাৰপিছত ৰুমত যাম সাগৰৰ পাৰৰ পৰা ওলাই এতিয়া আমি ডিনাৰ কৰিব গৈ আছোঁ ৰাতি ডিনাৰটো এতিয়া কৰি থৈ দিম ইয়াৰ পৰা ডাইৰেক্ট হোটেলত গৈ আজি ৰেষ্ট কৰিম কালি মৰ্ণিং আমাৰ যাত্ৰা আৰম্ভ হ'ব ভাত আৰু তৰকাৰী আহি পালে এতিয়া আমাৰ ডিনাৰটো কৰিম তো ডিনাৰ হ'ল এতিয়া আমাৰ এতিয়া আমি ৰুমলৈ গৈ আছোঁ তাৰপিছত আজি ৰেষ্ট লৈ কালিৰ পৰা আৰু আৰম্ভ হৈ যাব আমাৰ যাত্ৰা আমাৰ ৰুম আহি পালোঁ আমি স্পেচিয়েলি 305 এইটোৱে আমাৰ ৰুমটো আহি পালোঁ